सजना जी मैनू छड्ड के नहीं जाना कदी আজিকার এই ভিডিওটো আমার ব্লগার বিলাকে চাই ভাল পাব অসমৰ যিকেইটা ব্লগাৰ আছে ভিডিওটো চাই বহুত বেছি ভাল পাব ব্লগটো আৰু হাই হেল্ল' অকণ কি হিৰো ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই ব্লগিঙৰ আপোনালোকক 2-3টা মান টিপছ দিব বিচাৰিছোঁ মই ইমান টিপছ দিব পৰা হোৱা নাই বাৰু তাও মোৰ যিখিনি আউট নলেজ আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আপোনালোকক মই দি আছোঁ টিপছ ব্লগিঙৰ টিপছ নহয় বাৰু পইণ্ট বুলি কোৱা হয় আৰু মই এতিয়ালৈকে শিকি আছোঁ মই আৰু ভুল ভাল হ'ব পাৰে কমেণ্টত জনাব ভুল হ'লে আৰু আপোনালোকক শিকিব লাগিব ক'ত যাব লাগে কি কৰিব লাগে ব্লগিঙৰ টাইমত ক'ত দেখিব লাগে এইবিলাক আপোনালোকক আজি মই কৈ আছোঁ প্ৰথমতে কৈ আছোঁ হোৱাট ইজ ব্লগ কি আৰু মই যিটো কৰি আছোঁ এইটো হ'ল ভিলগ আৰু এটা আছে বিলগ আৰু মানুহৰ কিছুমান কনফিউজন থাকে আৰু মই ক'ত গ'লোঁ নগ'লোঁ ফুৰিলোঁ ভিডিঅ' বনালোঁ এইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এইটো হ'ল ভিলগ ভিডিঅ'ৰ মাধ্যমে মই আপোনালোকক যিবিলাক বস্তু ভিডিঅ'ত দেখাওঁ এইটোকে কোৱা হয় ব্লগ আৰু আপোনালোকে জানে নাই ইউটিউবৰ প্ৰথম ভিডিঅ'টো এইটো ব্লগ ভিডিঅ' আপলোড দিছিলে গুৱাহাটীৰ চিৰিয়াখানাৰ এই মানুহজনৰ নামটো মই পাহৰিলোঁ পাৰিলে ইয়াতে দি দিম আৰু প্ৰথম ইউটিউবত ব্লগ ভিডিঅ' আপলোড কৰিছিলে সেই মানুহজনে চিৰিয়াখানাৰ গুৱাহাটী এতিয়া আমি ব্লগিঙৰ 2-3টা টিপছ পইণ্টৰ কথা আলোচনা কৰিম এই টিপছটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ আৰু মই 2 বছৰ ধৰি ব্লগ কৰি আছোঁ আৰু মই জাষ্ট এনে মোৰ এক্সপিৰিয়েঞ্চটো আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ পইণ্ট নম্বৰ 1 ফাৰ্ষ্টতে হ'ল আই কণ্টেক্টটো হ'ল মানে মই এতিয়া চাই আছোঁ কেমেৰাত চাব আৰু বহুতে চাই কি কৰে এনেকৈ ডিছপ্লেত চালে মানুহবিলাকে ভিউৱাৰ্ছবিলাকে ভিডিঅ'টো চাই কমফৰ্টেবল নাপায় আৰু যেতিয়া এই কেমেৰাত চাব তেতিয়া চাওক মানুহবিলাক চাই কমফৰ্টেবল পাব আৰু এনেকৈ চালে ইয়াতে কমফৰ্টেবল নাপায় মানে মই এতিয়া মোবাইলেদি ভিডিঅ' শ্বুট কৰি আছোঁ আৰু এতিয়া মই চাওক মই এতিয়া কেমেৰাৰ লেন্সত চাই আছোঁ আৰু বেলেগে বহুতে কি কৰে এনেকৈ চালে চোৱা মানুহ বৰিং নাপায় নহয় এনেকৈ চাব আৰু এতিয়া আই কণ্টেক্টটো চাওক কেনেকুৱা আৰু এনেকুৱা কৰি ভিডিঅ' বনালে আৰু কেনেকুৱা মানুহবিলাক চাই বৰিং নাপায় মানে আৰু মাজে মাজে চাব পাৰে ডিছপ্লেত কিবা ব্ৰাইটনেছ ঠিক আছে না নাই এইবিলাক চাব পাৰে আৰু বহুতে এনেকৈ ভিডিঅ' বনাই এনেকৈ আপলোড কৰে এইটো চোৱা মানুহ বৰিং পায় মানে সেইকাৰণে ডাইৰেক্ট আই কণ্টেক্ট কেমেৰাত চাব লাগে আৰু কথা পাতি থাকিব লাগে আৰু বহুতৰে হয় এইটো প্ৰথম মোৰো হৈছিলে ভিডিঅ' বনাব এনেকৈ চকুবিলাক ডিছপ্লেত যায় আৰু আপোনালোকৰ যোনো সেই প্ৰব্লেমটো হৈছে ডিছপ্লেত যোন এনেকৈ যায় তেনেহ'লে আপোনালোকে কি কৰক এনেকৈ চশমা লৈ কিনে এনেকৈ লগাই কিনে কথা পাতি থাকক আৰু ন' টেনশ্যন কেন্দ্ৰৰ লগতে লাগিব অলপ ভিডিঅ' কোৱালিটি ভাল লাগিব আৰু ভইচ কোৱালিটি ভাল লাগিব আৰু বহুতে ভাবে মোৰ DSLR নাই ভিডিঅ' বনাব নোৱাৰিম জাষ্ট মই চিম্পল মোবাইল দি ভিডিঅ' শ্বুট কৰি আছোঁ আৰু আপোনালোকে মোবাইল দি ভিডিঅ' শ্বুট কৰিব আৰু এনে চিম্পল এটা ট্ৰাইপড ইউজ কৰিব সদায় ব্লগিঙৰ টাইমত নিজৰ কেমেৰাটো নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবি থাকিব লাগিব আৰু কথা পাতি থাকিব লাগিব স্পিৰিটত অলপ কথা পাতিব লাগিব আৰু যোন মই ইয়াত আছোঁ অলপ ধীৰে কথা পাতিব নালাগে স্পিৰিটত কথা পাতি থাকিব লাগিব এইফালে মোৰ পথাৰ আছে মই ইয়াতে এনেকৈ আছোঁ এনেকৈ কথা পাতিব নালাগে আৰু বজাৰত গৈ কিনে আপোনালোকে ভিডিঅ' বনাব লাগিব আৰু ভয় কৰিব নালাগে চোৱা মানুহ চাই থাকিব বজাৰত যাব কেমেৰা ওলাব কথা পাতি থাকিব নিজৰ কৰ্তব্য পালন কৰি থাকিব চোৱা মানুহ চাই থাকিব 20-30 ছেকেণ্ডে চাব মানুহবিলাকে ভাল কাম কৰিলেও চাব মানুহবিলাকে পঢ়িলেও চাব হাঁহি থাকিব মানুহবিলাকে দেখি কি কৰি থাক আৰু বহুতে কি কৰে মানুহৰ ওচৰত ভিডিঅ' বনাব ভয় কৰে এই মানুহ আছে কিবা ক'ব নেকি এইটো নাৰ্ভাছ টাইপৰ অলপ ফিল হয় এইটো মোৰো হৈছিলে আগতে অলপ পাৰি আৰু আপোনালোকে এইটো নকৰিব নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবি ৰাখিব কেমেৰাটোক আৰু কি ক'ব আগতে ভাবি ল'ব ফটাফট পঠাব কেমেৰাটো কি ক'ব কৈ দিব আপোনালোকে ভিডিঅ' বনাবৰ সময়ত ঢিলা হৈ কথা পাতিব নালাগে ঢিলা হৈ কথা পাতিবলৈ মানুহবিলাকে কমফৰ্টেবল নাপায় চোৱা মানুহো বৰিং হৈ যায় আৰু যেনে এনেকৈ ভিডিঅ' বনাই ইয়াতে কি আছে মই ইয়াতে আছোঁ এনেকৈ কথা পাতিব নালাগে ফটাফট কেমেৰাটো লওক কি ক'ব আগতে ভাগি লওক ফটাফট কৈ দিব ব্লগিং কৰাৰ সময়ত কেমেৰাক ভয় খালে কোনোদিনো ব্লগিং কৰিব নোৱাৰিব আপোনালোকে ব্লগৰ এটা কণ্টেণ্ট আছে আপোনালোকে কেমেৰাটো লৈ যি টি ভিডিঅ' বনাই দিলে মানুহবিলাকে বৰিং পাব পাৰে ভাল নাপাব পাৰে তেনেহ'লে কণ্টেণ্টৰ কথা ক'লে বহুত কথা আহি যায় মানুহবিলাকে বহুত ধৰণৰ ব্লগ ভিডিঅ' বনায় মটো ব্লগ কৰে হেলমেটত গোপ্ৰ লগাই কিনে মটো ব্লগ আছে ফুড ব্লগ আছে মেলা ধৰণৰ ব্লগ আছে মানুহবিলাকে বহুত ব্লগ বনায় আৰু আপোনালোকে বনাব ভিডিঅ' ভালদৰে অলপ শ্বুটিং কৰিব আৰু সেই ভিডিঅ'টো এনে চিম্পল ভিডিঅ' আছিল আপোনালোকক এনে 2-3টা মান টিপছ দিব বিচাৰিছোঁ আজি দি দিলোঁ কেনেকৈ পালে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু ভাল লাগিলে 10K কৰি দিব মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি ভাল লাগিলে লাইক কৰিব ইমান টিপছ দিব পৰা হোৱা নাই বাৰু মোৰ লগত যিখিনি এক্সপিৰিয়েঞ্চ আছে আউট নলেজ আছে সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰি দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকৈ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব এই ভিডিঅ'টো ইয়াতে কৰি আছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব টিল দেন টাটা বাই নেক্সট ভিডিঅ' আহি আছে ধামাকা ভিডিঅ' আহি থাকিব মোক ছাপোৰ্ট কৰি যাব বাই